আজিৰ এইটো ভিডিঅ'ত আমি জানিম OMR sheet কেনেকৈ চেক কৰা হয়, OMR sheet চেকিং মেচিন কেনেকৈ কাম কৰে। ইয়াৰ উপৰিও সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে OMR sheet পূৰণ কৰাৰ সময়ত যদি কোনো ভুল হয় তেতিয়া আমি কি কৰিব লাগিব। সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছো, গতিকে ভিডিঅ'টো শেষলৈ চাওক। ইয়াতে চাওক OMR sheet চেকিং প্ৰচেছ। আমি এক্সাম দিয়াৰ পিছত OMR sheet সমূহক কালেক্ট কৰি বোৰ্ড বা ইউনিভাৰ্চিটিলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পিছত তাতে OMR sheet সমূহ স্ক্যানিং কৰা হয় আৰু সফটওয়্যাৰৰ সহায়ত সেইসমূহ ইভালুৱেট কৰি আমাৰ ৰিজাল্টসমূহ ঘোষণা কৰা হয়। এতিয়া বিস্তৃতভাৱে আলোচনা কৰোঁ OMR sheet চেকিং মেচিন কেনেকৈ কাম কৰে। ইয়াৰ আগতে আৰু এটা কথা হৈছে OMR sheet চেকিং মেচিন কেই প্ৰকাৰৰ। OMR sheet চেকিং মেচিন দুই প্ৰকাৰৰ। এটা হৈছে লাইট ৰিফ্লেক্টিং মেথডত কাম কৰে, আনটো লাইট পাছিং মেথডত কাম কৰে। লাইট ৰিফ্লেক্টিং মেথডত কেনেকৈ কাম কৰে চাই লওক। লাইট বিম অৰ্থাৎ পোহৰৰ ৰশ্মি যেতিয়া OMR sheetৰ ওপৰত পৰে তেতিয়া আমি টিক কৰা ডাৰ্ক এৰিয়াত কম পৰিমাণে লাইট ৰিফ্লেক্ট হয়, যিটো সফটওয়্যাৰৰ সহায়ত কম্পিউটাৰে অতি সহজে ৰিড কৰি লয়। ইয়াতে চাওক এটা পিকচাৰৰ সহায়ত দেখুৱাই দিছো। OMR sheet স্ক্যান মেচিনত এনেকৈ লাইট জ্বলি উঠে। আপোনালোকে ইয়াতে চাব পাৰিছে অপশন এ আমি সিলেক্ট কৰিছো, গতিকে অপশন এৰ মাজেৰে কম পৰিমাণে পোহৰ ৰিফ্লেক্ট হৈছে। এতিয়া স্ক্যানাৰ মেচিনে আমাৰ অপশনটো কম্পিউটাৰলৈ প্ৰেৰণ কৰিব আৰু কম্পিউটাৰত বুকলেট 4টা দিয়া থাকে। সেই হিচাপত আমি কোনটো অপশন সিলেক্ট কৰিছো সেই অপশনটোৰ শুদ্ধ নে নাই ইয়াৰ সহায়ত কম্পিউটাৰে ডিটেক্ট কৰি লয়। পৰৱৰ্তী মেথডটো হৈছে লাইট পাছিং মেথড। এই মেথডত আমি টিক কৰা অপশনৰ মাজেৰে লাইট পাছ হ'বলৈ দিয়া হয়। আপোনালোকে পিকচাৰটোত দেখিবলৈ পাইছে ট্যাগ কৰা এৰিয়া বা অপশনটোৰ মাজেৰে কম পৰিমাণে লাইট পাছিং হয়, যাৰ পৰা OMR মেচিনে লাইটৰ ইন্টেন্সিটি অনুসৰি OMR sheetটো ৰিড কৰি লয়। চাই লওক OMR sheet ফিল কৰোঁতে আমি কি ভুল কৰোঁ। টু বাবল ফৰ ওৱান কোৱেশ্চন অৰ্থাৎ এটা প্ৰশ্নৰ বাবে আমি কেতিয়াবা দুটা অপশন চুজ কৰোঁ। টেক ইন ৰোল নং এন্ট্ৰি, ৰোল নং লিখোতে আমি ভুল কৰোঁ। হাফ বাবল ইন অপশন, গোলকটো আমি কেতিয়াবা সম্পূৰ্ণ নকৰি আধা কৰি এইসমূহ ভুল আমি OMR sheet ফিল কৰোঁতে কৰি পেলাও। এতিয়া কথাটো হৈছে যে যদি এই ভুলসমূহ আমি কৰি পেলাও তেতিয়া আমাৰ করণীয় কি বা তেতিয়া আমি কি কৰিম। মই দুই এটা এক্সামত চাইছো ভুল হলে এক্সামিনাৰে ব্লেড আৰু হোৱাইটনাৰ ইউজ কৰিবলৈ দিয়ে। আমি জানি লও যে এই দুটাৰ কোনটো ইউজ কৰা ভাল আৰু কোনটো ইউজ কৰিলে আমাৰ প্ৰব্লেম হ'ব পাৰে। বন্ধুসকল আপোনালোকে কেতিয়াও ব্লেড ইউজ নকৰিব, কাৰণ ইয়াৰ কাৰণে আপোনাৰ মূল্যৱান OMR sheet ফালি যাব পাৰে। আপোনালোকে হোৱাইটনাৰ ইউজ কৰক, কাৰণ এই হোৱাইটনাৰ OMR স্ক্যানিং মেচিনে ৰিড কৰিব পাৰে। বন্ধুসকল যদি ভিডিঅ'টোৰ পৰা অলপ কিবা হলেও জানিব পাৰিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে, লগ পাম আন এটা ভিডিঅ'ৰ সৈতে।